প্ৰথমতে মই অসম ব্লগ নিউজৰ ফালৰ পৰা আপোনাক স্বাগতম জনাইছোঁ। আসাম টিচাৰ ড্ৰেছ কোডৰ বিষয়ে আজিৰ এই ভিডিঅ'টোত ঘাইকৈ আলোচনা কৰিম। অসম শিক্ষা বিভাগৰ নতুন নিৰ্দেশনা জাৰি কৰিছে যে শিক্ষকসকলেও মানি চলিব লাগিব সাজ পোছাকৰ নিয়ম। কেৱল ছাত্ৰ ছাত্ৰীয়ে নহয়, এইবাৰ শিক্ষকসকলেও মানি চলিব লগা হৈছে বিশেষ নিৰ্দেশনা। এইবাৰ শিক্ষকসকলৰ বাবে ড্ৰেছ কোড পৰিৱৰ্তন কৰা হৈছে। অসম শিক্ষা বিভাগে জাৰি কৰিছে এই নিৰ্দেশনা। কেৱল ছাত্ৰ ছাত্ৰীয়ে নহয়, এইবাৰ শিক্ষকসকলেও মানি চলিব লগা হৈছে বিশেষ নিৰ্দেশনাটো। এইবাৰ শিক্ষকসকলৰ বাবে সাজ পোছাক তৈয়াৰ কৰা হৈছে। এই সন্দৰ্ভত অসমৰ শিক্ষা বিভাগে এক নিৰ্দেশনা জাৰি কৰিছে। অসমৰ উচ্চ শিক্ষা বিভাগে এক অধিসূচনা জাৰি কৰি শিক্ষক শিক্ষয়িত্ৰীসকলক কি ধৰণৰ সাজ পোছাক পৰিধান কৰিব পাৰে, বিদ্যালয়সমূহলৈ আহিব পাৰিব। বিভিন্ন বিদ্যালয়ৰ শিক্ষকে কাপোৰ পিন্ধি অহাক লৈ বিতৰ্ক হৈছিল। অভিযোগ অনুসৰি শিক্ষকৰ দৰে সাজ পোছাক পিন্ধি বিদ্যালয়লৈ আহিছিল বহুতেই, কিন্তু ইয়াক লৈ বহুত বিতৰ্কৰ সৃষ্টি হৈছিল। ইয়াৰে পিছত এই অধিসূচনা জাৰি কৰা হৈছে। বিদ্যালয়ৰ শিক্ষকৰ দৰে কলেজৰ শিক্ষকেও আনুষ্ঠানিকভাৱে আহিবলৈ মান্য সাজ পোছাক পৰিধান কৰিব লাগে বুলি জনোৱা হৈছে। এই পোছাক কেনেকুৱা হ'ব সেয়াও প্ৰকাশ পাইছে। তেওঁলোকে আনুষ্ঠানিক কাপোৰ পিন্ধি আহিব লাগে বুলি জনোৱা হৈছে। সেই পোছাকৰ ৰঙো মান্য হ'ব লাগিব। স্কুললৈ অহাৰ সময়ত কেজুৱেল বা পাৰ্টি বা ইভেণ্টৰ সাজ পোছাক পৰিহাৰ কৰিব লাগে। শিক্ষকসকলে নিজৰ মৰ্যাদাৰ লগত সংগতি ৰাখি কাপোৰ পিন্ধিব লাগে। শিক্ষকসকলে আনুষ্ঠানিক ড্ৰেছ পেণ্ট বা পৰম্পৰাগত সাজ যেনে ধুতি পাঞ্জাবী বা পায়জামা পিন্ধি আহিব পাৰে। অৱশ্যে জিন্স টি চাৰ্ট পিন্ধি শিক্ষানুষ্ঠানলৈ আহিব নালাগে বুলি অৱগত কৰা হৈছে। গাইডলাইন অনুসৰি শিক্ষানুষ্ঠানলৈ শাৰী, চেলোৱাৰ কামিজ, মেখেলা চাদৰ শিক্ষয়িত্ৰী বাইদেউসকলে পিন্ধি আহিব লাগিব। লগতে টি চাৰ্ট, জিন্স, লেগিংছ আদি কেজুৱেল কাপোৰ পিন্ধি নাহিবলৈ কোৱা হৈছে। শুক্ৰবাৰে জাৰি কৰা হয় এই গাইডলাইন। এই গাইডলাইন জাৰি কৰিছে অসম উচ্চ শিক্ষা বিভাগৰ সম্পাদক নাৰায়ণ কোঁৱৰে। ইয়াত এই অধিসূচনা আৰু নিৰ্দেশনা কিয় জাৰি কৰা হৈছে এই বিষয়ে উল্লেখ কৰা হৈছে। গাইডলাইনত কোৱা হৈছে, পূৰ্বতে শিক্ষকসকলক সামান্য সাজ পোছাক পৰিধান কৰি শিক্ষানুষ্ঠানলৈ আহিবলৈ কোৱা হৈছিল। কিন্তু দেখা গৈছে যে একাংশ শিক্ষকে মানি নলয়। শিক্ষানুষ্ঠানসমূহলৈ যি কাপোৰ পিন্ধি আহে সেইবোৰ তেওঁলোকৰ কাম কৰা বৃত্তিৰ লগত খাপ নাখায়। তেওঁলোকৰ সাজ পোছাক এনেদৰে সাজ পোছাক পিন্ধাৰ অভ্যাস যিটো সাধাৰণ জনতাই গ্ৰহণযোগ্য বুলি নাভাবে। এই শিক্ষকসকলৰ কাপোৰ পৰিষ্কাৰ মান্য ৰঙৰ হ'ব লাগে বুলি জনোৱা হৈছে। অসম চৰকাৰে ছাৰ বাইদেউসকলৰ কাৰণে যিটো সাজ পোছাক পৰিৱৰ্তন কৰিব বিচাৰিছে আৰু গাইডলাইন আকাৰে যিটো নটিচ বা জাননী যিটো দিছে, সেইটোৰ প্ৰতি আপোনাৰ মতামতটো কি? আপুনি বিচাৰেনে এই সাজ পোছাক পৰিৱৰ্তন কৰাটো? যদি বিচাৰে য়েছ বুলি লিখক, আৰু যদি নিবিচাৰে তেনেহ'লে ন' বুলি লিখক। এই ক্ষেত্ৰত আপুনি দেশৰ এজন সুনাগৰিক হিচাপে আপোনাৰো কৰ্তব্য, আপুনি কি বিচাৰে। গতিকে আহক এই বিষয়ে আমি আমাৰ মতামতটো দাঙি ধৰোঁ। এই ভিডিঅ'টো এতিয়াও যদি লাইক কৰা নাই, লাইক কৰি চেনেলটোত নতুন হ'লে আকৌ ছাবস্ক্ৰাইব কৰি বেল আইকন বজাই দিব। ধন্যবাদ জনাইছোঁ ভিডিঅ'টো সম্পূৰ্ণ কৰি চোৱাৰ বাবে। জয় আই অসম।